মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। আটাইতকৈ মোৰ সুখ এইটোৱে যে অসমৰ মুখ্যমন্ত্ৰীক মই আজি কঁকাললৈকে পানীত পৰা একদম ৰাস্তাইদি আৰু স্কুললৈ সুমুৱাই নি স্বচক্ষে নিজ হাতেৰে মই হাতেৰে ধৰি লৈ গৈছোঁ তেখেতক হাতেৰে ধৰি লৈ গৈ তেখেত বহুত শক্তিশালী মানুহ দেই, মানে এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। এখন অসমৰ দ্বিতীয় মানে পুৰণি মানে মহিলা শিক্ষানুষ্ঠান, নাৰী শিক্ষানুষ্ঠান, তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছে। এইটো ডাঙৰ কথা। আৰু গাৰ্লছ কলেজৰ এই যিটো হোষ্টেল, এই হোষ্টেলটো মই কৈছোঁ যে আপুনি বনাই দিবই লাগিব। তেখেতে কৈছে মই কৰি দিম। ষ্টেডিয়ামটো মই কৈছোঁ ক্ষতিপূৰণ দিব, কৈছে প্ৰীতম প্ৰিন্সিপাল, সি মোক এষ্টিমেটটো দিব, মই কৰি দিম। গতিকে মই আৰু কৈছোঁ যে স্কুলবিলাকত 2 লাখকৈ দিলে নহ'ব দাদা, অলপ পইচা বেছিকৈ দিব। তেখেতে কৈছে মই বিবেচনা কৰিম। মই কৈছোঁ নামঘৰবিলাকৰ 1.5 লাখ নহ'ব, 3 লাখ টকা কৰক, কৈছে বিবেচনা কৰে। সেইবিলাক হয়তো হৈ যাব পাৰে, কিন্তু প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা দিবৰ কাৰণে যিটো অনুৰোধ কৰিছিলোঁ সেইটো অনুৰোধ নামানিলে। লাষ্টত মই কৈছিলোঁ যে ফাৰ্ষ্ট পেজত আপোনালোকে ফাৰ্ষ্ট কিস্তিত আপুনি 2 লাখ টকা দিয়ক, সেইটো তেখেতে নামানিলে। গতিকে সেইটো মোৰ দুখ থাকি গ'ল। কিন্তু এনেকুৱা বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানীত নামি আমাৰ শিৱসাগৰ ভ্ৰমণ কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।